গাইজ মই বৰ্তমান আছোঁ গুৱাহাটী ছায়েন্স মিউজিয়াম। এয়া হৈছে ছায়েন্স মিউজিয়াম আৰু মোৰ লগত আছে সতী বেহেনা বৰ্তমান আমি গৈছোঁ ওপৰত, মানে ভিতৰত মানে কি আছে মই গোটেইখিনি সম্পূৰ্ণ দেখাই আছোঁ। এইখন প্লেন গাইজ, মই উৰি যাম নেকি? চাব লগা বস্তু বহুত আছে। এইটো চাবৰে প্ৰথম সোমাই কেমাৰি এইটো ঘূৰি আছে, পানী পৰি আছে আৰু এইটো চেল্ফি পইণ্ট। আমি বাৰু চেল্ফি কৰি নুঠোঁ আৰু মানে ঠাইখিনি বিৰাটেই ভাল। এইফালে গ্ৰীণ আৰু এটা ডাষ্টবিন। এইটো বস্তু বহুত ভাল, ডাষ্টবিন বস্তুটো বিৰাট ভাল হয় নে নহয়? সদায় জাবৰ জোঁথৰ য'তে ত'তে পেলাব নালাগে, সদায় য'তে বস্তু পেলাব লাগে। স্বচ্ছ ভাৰত। এয়া ইফালে অহা মানুহ আহিছে, আমি যোৱা মানুহ বৰ্তমান গৈ আছোঁ। এতিয়া ভিতৰত প্ৰৱেশ কৰিম আমি ফাইনেলি ভিতৰত আহিলোঁ। এইটো হ'ল বলটো নিজে নিজে হিলি আছে। এতিয়া লিখা আছে বলটো নুচুব কি, আৰু এইফালে কিবা কিনি আছে। আমি মানে প্ৰথম মানে ওপৰত যাম, ওপৰত কি আছে ওপৰত চাম। ওপৰত যাম মানে প্ৰথম এই চিৰিটোদি মানে বগাই আহিব লাগিব, এনেকুৱা মানে আমি ওপৰত যাব লাগিব। প্ৰথম ওপৰত আহিকে মাৰি এটা মই ইণ্টাৰেষ্টিং মানে বস্তু দেখা পালোঁ। ইয়াতে মানে মুখখন দি কেনে ফটো উঠিব পাৰে আৰু ৰাণী লগাও আৰু এইটো বহিব পাৰে। এতে বহ এয়া হ'ল বৰ্তমান ছায়েন্স মিউজিয়াম হয়, আৰু লগতে এতে ইফালে এজন সিফালে এজনকৈ বহিব পাৰে। আৰু ইয়াতে মানে সৰু কেনে বিভিন্ন ধৰণৰ আমাৰ খেলা গেম আছে। এয়া খেলিব পাৰে গেম। এতিয়া কিবা মানে গেম খেলি আছে নাজানো কিবা গেমৰ বিষয়ে ইমান। এয়া হৈছে ইনজয় ছায়েন্স শ্ব'। এতিয়া বৰ্তমান ভিতৰত আমি চাম, ভিতৰত গৈ আছোঁ বৰ্তমান ভিতৰত। এইবিলাক হ'ল কোষ, এতিয়া লিখা আছে কোষ জীৱনৰ একক। কোষ মানে বীজাণু আৰু এইগিলা হ'ল ভিতৰত চাবৰে ভিতৰৰ দৃশ্য। এইবিলাক কি বস্তু হয় গোটেই নামগিলা ইয়াতে মানে মেনশ্যন কৰি দিয়া আছে। আৰু ইয়াতে থকা মানে কিছুমান ছবি হয়তো আপোনালোকে মানে চিনি পোৱা নাই, হয়তো বাৰু দেখা নাই। দেখা নোপোৱাতে মানে একো ডাঙৰ কথা নহয়, পিছলৈকে দেখা পাব পাৰে। এইটো হ'ল তিমি মাছ। এইটো জেব্ৰা হয়। তো জেব্ৰাৰ ভিতৰত যিটো মানে হাৰ্ডিটো মানে অংকন কৰি দেখুওৱা হৈছে। চাবৰে এতিয়া সাপ, এইটো হ'ল আমাৰ শিহু। তাৰ বিষয়ে এটা সম্পূৰ্ণ লিখা আছে, হয়তো আপোনালোকে মানে মনিব পাৰিছে। আৰু এয়া হৈছে ত্ৰিবেণী থিয়েটাৰ, কিবা থিয়েটাৰ বোলে। ভিতৰত চাওঁ কি আছে, মিনিং অফ ব্লেক ডায়মণ্ড। তাৰপৰা ইয়াতে কি আছে, এই কয়লা খনিত এই মানুহজনে কয়লা খুন্দি আছে, লগতে আমাৰ ফালেও চাই আছে। এইগিলা হ'ল বোম, টৰ্চ, তাতে যিগিলা বস্তু মানে ব্যৱহাৰ হয় ইয়াতে সম্পূৰ্ণ মানে তথ্য দেখুওৱা আছে ইয়াতে। আৰু লগতে হয়তো এইটো পিন্ধি লয়, আৰু এইটো হ'ল কিবাখিনি মাস্ক। এইটো মানে কয়লা খনিত যিগিলা বস্তু ব্যৱহাৰ হয়, এইগিলা বেলচা। ইফালে হ'ল এইটো হাম্বাৰ, এইটো চিপৰাঙে নে কি, ইয়াতে লিখা আছে কিন্তু গোটেইখিনি বস্তু। আৰু এয়া হ'ল জোতা শুজ। আমি এতিয়া এৰে ভিতৰত যাই আছোঁ। আমাক দম দি আছে নেকি হৈ বুলি কৈছে, দম দি আছে নাই এইগিলা মানে অলপমান ধেমালি কৰিছোঁ। এইটো কয়লা খন্দি হয়, আৰু লিখা আছে চবখিনি বস্তু। এতিয়া আপোনালোকে হয়তো মানে পঢ়িব যদি পাৰে পঢ়ি ল'ব পাৰিব। এতিয়া বৰ্তমান আমি মানে কয়লা খনিৰ ভিতৰত গৈ আছোঁ, আৰম্ভণি যাত্ৰা। এয়া হ'ল কয়লা খনি। এই দুজন ব্যক্তিয়ে মানে কয়লা খুন্দি আছে, কিবা কৰি আছে আৰু কয়লা খন্দিত। এয়া হ'ল ট্ৰেইন যিটো মানে তলত যায় মানে কয়লা খন্দিৰ ভিতৰত, এয়া হয়। আৰু এই মানুহজনে মানে মেচিন লগাই মানে কয়লা খুন্দি আছে। এটা সময়ৰ কাৰণে এইগিলা আছে যেন মোৰ হঠাৎকৈ 1 ছেকেণ্ডৰ কাৰণে কিবা অৰিজিনেল মানে মানুহ নিচিনা মানে মই পাই গ'লোঁ হঠাৎ 1 ছেকেণ্ডৰ কাৰণে। কি হয় এইফালে বৰ্তমান আৰু আগত এই দুজনে বেচেৰা অকলে মানে খেলাই আছে। এতিয়া কয়লা লোট আছে কৰা আছে, এইটো মানে ফুল কয়লা লোট কৰা আছে।
আৰু এইফালে এই ব্যক্তিজনে এতিয়া মানে খান্দি আছে কয়লা এতিয়া বৰ্তমান এইজনে আকৌ বাৰে বাৰে আমাকে দম দি থাকে ধেত তেৰিকা এই বস্তুটো কিবা আচৰিত পালোঁ মই কিবা আচলি হেনো লাগে নকলি হেনো লাগে এই ঘৰটো ঘূৰি আছে চাওকচোন ঘৰটো ঘূৰি আছে এই ৰাম 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 ঘূৰি ঘৰটো বাৰে বাৰে ঘূৰি আছে খাতৰা বস্তু দেখিছ নাই ট্ৰেইনখন আহিবলৈ গৈ আছে হাও ময়ো ওলাই গ'লো আকৌ ট্ৰেইনৰ লগত ময়ো ওলাই গ'লোঁ গাইছ এইফালে আগত যাম নেকি পিছত এই খালি চাব লগা কি নাই এইটো বহুত বস্তু আছে ইয়াতে চাব লগা এতিয়া বৰ্তমান মই গৈ আছোঁ মানে গ্লাছৰ ঘৰৰ ভিতৰত বৰ্তমান আমি গৈ আছোঁ ৰাস্তা কমাই আছে একো ধৰক মানে নেহেৰা বেদে বিৰাট গৰম এইফালে ৰাস্তা আছে বুলি বৰ্তমান আছোঁ ৰাস্তাখন হ'ল পিনৰ পদাৰ্থ আপোনালোকে হাতত এইখন দি কেনে এইখন মোৰ হাত মস্ত হাত এতিয়া মানে বহুত চাব লগা বস্তু আছে আৰু বহুত মন খেলা ধৰা এইটো কি লিখা আছে তৰল চিত্ৰ কি কৰিব ৰঙীনৰ তলত এইটো কি বোলে তৰল চিত্ৰ হয় এইফালে আৰু ইয়াতে মানে বহুত মানে খেলা ধৰা বস্তু বহুত আছে অলপ এই ফেনখনে বহুত হাৱা দিছে হ'ল মানে গজালৰ চকী ইয়াতে মই বহিম এইখন কিবা বল এইটো বল ইয়াতে গোটেই লিখা আছে এইখন চকী কি আচৰিত ইয়াতে যদি মই হাতখন দিওঁ হাতখন আকৌ বিষাই ইয়াতে মই বহিলে নিবিষায় বিন্দাছ গাইজ আমাৰতো পৰিণীতাৰ এই তলৰ অংশখিনি নাই আৰু অকল মাথাটো আছে ইয়ে কিয় হৈ গা আৰে মানুহ দে এইটো হৈছে কিবা জিঅ' কিবা হয় এইটো মই বুজি নাপালোঁ আৰু এইটো ঘোঁৰাটো দাউৰি আছে এইটো জিঅ' টপ ইয়াতে মানে কি কৰিব পাৰে গোটেইখিনি ইয়াতে লিখা আছে ঢোল পিয়ানো ইয়াতে মই বজালে আৱাজ কৰিব আৰু ইয়াতে লাইট জ্বলব ইয়াতে আৱাজ কৰে ইয়াতে মানে লাইট জ্বলে আৰু এইটো পিয়ানো হয় আচলতে এনেকুৱা মানে শুই আছে এইখনত যদি চাই মানে বহি আছে এইখনত চালে আকৌ এই শুই আছে এইখন কয় বিচিত্ৰ চিত্ৰ এইটো হ'ল গাইজ কোৱা ইমান দ আচলতে এইটো মানে ইমান দ নহয় মানে বনাইছে তাকে কয় চাইন্স মিউজিয়াম বলটো আঘাত কৰক কি হ'ব এইটো আঘাত ক'লে একো বুজি নাপালোঁ মই এইটো হ'ল অৰ্গেন পাইপ এনেকুৱা মানে কৈ দিলে চাউণ্ড আহে আৰু এইখন হ'ল বায়ুৰ মাজত সংগীত ইয়াতে গোটেইখিনি লিখাই দিয়া আছে আপোনালোকে হয়তো মানে পঢ়ি চাব পাৰে এইটো হ'ল মানে বায়ুৰ মাজত সংগীত এইটো হ'ল ড্ৰেছ চেঞ্জ কৰি দিয়ে আৰু এইটো বিশেষকৈ মই কি হয় বুজি পোৱা নাই আৰু ময়ো উঠি আছোঁ আপোনালোকে যদি মানে জানে কমেণ্ট কৰিব এইটো লিখা আছে বস্তু চিনাক্তকৰণ মই ইমান ভালকৈ মানে বুজি পোৱা নাই আৰু ইয়াতে থিয় দি চাওঁ এবাৰ কি হয় মোৰ ড্ৰেছটো সলনি হৈ গ'ল এইখন হ'ল কিবা ভাৰ্চুৱেল চাইকেল চলাই খাম গাইজ বৰ্তমান মই চাইকেল চলাই আছোঁ চাব পাৰে পুৰা তেৰা বেকা লাগছি কি ধৰণৰ চাইকেল কি হয় এইটো মই গম পোৱা নাই गाइस मैं गिर गया नहीं मैं फिर से रास्ता पे आ गया মানে আমি মোবাইলত যিটো মানে তো হৈ গৈছিলোঁ না এইটো গেম আজি মই মানে আছলিকৈ আছোঁ খেলি আছোঁ এইটো হ'ল মানে মেজিক এই বলটোৰ তলত দেখোঁ নাই কিন্তু বিন্দাছ পূৰা উৰি থাকে এইটো যেতিয়া মানে তো হিলাই দিবি এনেকৈ মানে উৰি থাকে এয়া হ'ল মেজিক এয়া হৈছে পূৰা মানে পৃথিৱীৰ মানে বাহিৰত যিগিলা পাথৰ আহে সেইদৰে মানে পাথৰ আহিছে এনেকুৱা লাগিছে যাতে পূৰা অৰিজিনেল পূৰা মোৰ এই গাৰফালে আহিছে এনেকুৱা লাগিছে তাৰপিছত এই বস্তুটোত ইয়াতে মানে হেঁচি দিলে এনেকুৱা হৈ যায় আপুনি ইয়াতে বহুত চাব লগা এনেকুৱা বস্তু আছে বিভিন্ন ধৰণৰ মানে কি চাম বুলি ক'লে বহুতখিনি বস্তু আছে ইয়াতে এইটো আৰু কি বস্তু মই ইমান ভালকৈ ধৰিব পৰা নাই কিন্তু কিবা এটা চিষ্টেম আছে এই মানে মটৰ আছে তাতে এইবিলাক কিবাখিনি লগা আছে মই ভালকৈ ধৰিব পৰা নাই কি হয়
এটা লিখা আছে এইটো কিবা শ্ব' টাইম আছে 10:30 AM আছে 2:30 PM আছে এতিয়া বৰ্তমান মই সেই ভিতৰৰ পৰা আহি গ'লো ওলাই এতিয়া মানে বাহিৰত কি আছে মই সেইগিলা বস্তু বৰ্তমান মই দেখাই আছোঁ এইটো হ'ল মানে বাহিৰৰ পৰিৱেশ এয়া হ'ল বাহিৰৰ দৃশ্য এয়া এনেকৈ পানী পৰি আছে ইয়াতে এয়া মাছ চাব পাৰে লাগছে এটা ধৰি লৈ যায় ঘৰত ফ্ৰাই কৰি খাই দিম আৰু এয়া মাছে মাছ এইসোপা মাছ এই বস্তুটো আমাৰ এই পৰিণীতাই এইটো মানে ডাঙৰ পৰা নাই কিন্তু বেছি ওজন নাই খাওঁ জানো মই এখন হাতৰ লগত নাদাঙিনে আৰু এইটো বা কি হয় এইটো না ঘূৰাই নেকি এইটো কি বস্তু হয় এইটো হৈছে হ'ল মানে গ্ৰেনাইট ইয়াতে মানে একো নাই কোনো ছাপোৰ্ট নাই কিন্তু কপি মানে কিয় কপি আছে চাবৰে সেই বস্তুটো এটা লিখা আছে মই দেখাই আছোঁ বৰ্তমান ইয়াতে গোটেইখিনি ইয়াতে লিখি দিয়া আছে আপোনালোকে যদি চাব নাই চাব পাৰে এইটো হ'ল অসমীয়া আৰু এইটো ইংৰাজীত ইয়াতে মানে সম্পূৰ্ণ তথ্যখিনি দিয়া আছে আৰু মানে পাকটো সৰু নহয় বিৰাটেই ডাঙৰ হয় এই তাৰ লাগি আছে মানে বহুত বস্তু আছে মানে বিশেষকৈ মানে সৰু চলি কাৰণে বিৰাটেই ভাল এইটোৰ লগত আমাৰ ঘৰটো দেখা পায় নাপায় চাওঁচোন দেখা নাপায় নহ'ব আমাৰ ঘৰটো দেখা নাপাব মই আছোঁ এই পিঞ্জৰাটোৰ মানে বাহিৰত ইয়াৰ ভিতৰত আছে শহাপহু এই বন্ধাকবি পাত খাই আছে ইয়াতে কেইটামান মানে শহাপহু আছে আৰু সেই গাঁঠাগিলা কি আৰু গাঁঠা ক'ব নোৱাৰোঁ আৰু এই শহাপহু আছে ভালেকেইটা আছে নোহোৱা নহয় এই ঘৰটোৰ ভিতৰত ধুনীয়াকৈ এই পাৰগিলা ৰাখি থৈ দিছে চাব পাৰে পাৰ এই ভাতৰটো এই পিঞ্জৰাৰ ভিতৰত মই চাবকে নকৰি এই বস্তুটো মানে ঘূৰালে এই পিঞ্জৰাৰ ভিতৰত মানে ভাতৰটো আহি যায় চাব লগা বস্তু বহুত আছে এয়া এনেকৈ কিবা কিনি বনাইছে আৰু এইখন নতুনকৈ চাগে বনাই আছে হোৱা নাই আৰু এইতে এইবিলাক খেলা ধূলা বস্তু বহুত আছে মই বৰ্তমান আছিলে ধুনীয়া এটা পাৰ্কৰ ভিতৰত পাৰ্কখন চাব পাৰে কি ধুনীয়া পূৰা প্ৰাকৃতিক সৌন্দৰ্যৰে মানে ভৰা আৰু ইয়াতে এইগিলা কি ছবি এইলেনা মাথা নেকি এইটো ইয়াতে কি লিখা আছে টেঙেচি টেঙা কিবা কিবা বস্তু এইটো মই বৰ্তমান আছোঁ কাঠৰ দলঙৰ ওপৰত এয়া হ'ল মানে কাঠৰ দলং এই ডাঙৰ ভেকুলী এইটো কিবা পোকে না কি এইটো শামুক এইটো মানে শামুক খোলা শামুক খাই আছে কেৰুণ্ডা কি ধুনীয়া এই পহু আছে এইটো পহু আৰু আগত কিবাখিনি বস্তু আছে আৰু আগতো আমি চাম বৰ্তমান এইটো বৰ্তমান মানে কি কৰি থৈছে আপোনালোকে যদি জানে কমেণ্ট কৰি মানে জনাব এইটো কি কৰি থোৱা আছে এইটো হ'ল কিবা বাহিৰে কিবা এটা মানে বনাইছে এইটো মানে কি বুলি কয় মই গম পোৱা নাই বৰ্তমান এৰাই ভিতৰে বৰ্তমান মই গৈ আছোঁ চাব পাৰে এইটো মানে ভিতৰ খণ্ডৰ পৰা বাহিৰখিনি দেখা পায় মই বৰ্তমান আহিছোঁ প্ৰাক ঐতিহাসিক জীৱ উদ্যান মানে ইয়াতে বিভিন্ন ধৰণৰ ছবি আছে ইয়াতে লিখা আছে এইটো হ'ল কেটেলা পহু এইটো হ'ল ভালুক সৌৱা দেখিছে সেইটো হ'ল হাতী এয়া হ'ল ডাইনাছৰ আৰু এইফালে হ'ল এইটো হ'ল পহু এইটো কিবা আছিলে আৰু মই চিনি পোৱা নাই সেই মানুহজনে এই জীৱকেইটাক মাৰিব হয়তো মানে শিল লৈ আছে এয়া বান্দৰ জলহস্তী ডাইনাছৰ চব বস্তু আছে মই চাই বৰ্তমান গৈ বিচ্ছু এয়া কিবা কিনি লিখা আছে এইখিনি চাব পাৰে শাক মানে কিদৰে ওপৰত এনেকুৱা হৈ আছে উঠি কেনেকুৱা আছে যদি জানে কমেণ্ট কৰি মানে জনাওক ইয়াকে কয় মানে চায়েন্স মানে কাক কোৱা আজি চাই লওক এইটোকে কয় চায়েন্স এয়া চাব পাৰে হ'ল পুঠি মাছ ঘৰত নি ভাজি খাৱাৰে কথা আৰু এয়া হৈছে মাছ কি ধৰণৰ মাছ
কাৰ্প মাছ, এয়া হ'ল কাৰ্প মাছ, এলবিনো মাছ, বিভিন্ন ধৰণৰ মাছ আছে। এইটো হ'ল এয়া এলবিনো মাছ, এলবিনো মাছ হৈছে এঞ্জেল মাছ বুলি কয়। তাৰপৰা দেখাতকৈ ধুনীয়া লাগে এঞ্জেল মাছ। এইটো সকলোৱে মানে চিনি পোৱা মাছ, চিতল মাছ। চাওক কি ডাঙৰ চিতল মাছ, সকলোৰে মানে পুৰা চিনাকি মাছ হ'ল কান্দুলি কয় এইটো, এইটো হ'ল কান্দুলি মাছ। মাছটোৰ নাম হ'ল ৰঙা ভাটৌ মাছ। কেনেকুৱা লাগে ওচৰৰ পৰা চাওক। এইকেইটা হ'ল সৰু সৰু যি মাছ দেখা পাইছে, এটা হ'ল ৰঙা, হালধীয়া, সেউজীয়া, এইটো কয় উইট এটা বুলি কয়। এই মাছ এইটো হৈছে মানে সোণালী মাছ, এইটো হ'ল অস্কাৰ মাছ। চাব পাৰে অস্কাৰ হ'ল। এই মাছটোৰ নাম হ'ল এলিগেটৰ মাছ। চাব পাৰে এইটো কয় টাইগাৰ শ্বাৰ্ক, নামটো হ'ল মাছটোৰ নাম টাইগাৰ শ্বাৰ্ক।